বহির শত্রুর আক্রমণত জর্জরিত হৈছে নেকি মোৰ প্ৰজাগণৰ জীৱন? জনাওক সকলোকে মোৰ সকলো সকলোৰে মংগল আজি অযোধ্যা ৰাজ্য, কিন্তু মহাৰাজ মন্ত্ৰী কিন্তু বুলি আপুনি লৈ গ'ল কিয় মন্ত্ৰী? আজি বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক, পূৰ্ণিমাৰ চন্দ্ৰহীন মুখনি আপোনাৰ দেখা পাওঁ যেন আজি বিষাদৰ কলীয়া দাহনে আৱৰা। ৰাজ কাৰ্যটো নাই পূৰ্ণৰি সেই সজীৱতা, ইয়াৰ কাৰণ কি মহাৰাজ? মন্ত্ৰী মহাৰাজ বুদ্ধিমাত্র সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি, তথাপিতো কোৱা নাইনে বুড়োগল্প আমার এই উদাসীনতার কারণ? মহান ইক্ষাকুকুলার রাজা সূর্যবংশী ইক্ষাকুকুলার রাজা মহারাজে অখিল পরাক্রমে অযোধ্যা আক্রমণ করিয়া দিছে। কিন্তু জগতের এই বন্দিত ইক্ষাকুকুলার খুনিদের ধারা স্তব্ধ সাবধান পাও মই দখল তুমি তো জানাই মন্ত্রী, বর্তমান মই এতিয়াও অপুত্র। লাহে লাহে মোৰ যৌৱনেও মেলানি মাতিছে, বাদত গৈ দিবকি দেখা সন্তান নহলে এই বিশাল বংশ ৰক্ষা কেনেকৈ পাব মন্ত্ৰীবৰ? কোনে দিব আমার জলপিণ্ড দান? কোনে করব এই বিশাল অযোধ্যা শাসন? মন্ত্রীবর এই কথা আমার অগোচর নহয় মহারাজ। ভাগ্য লিখনিটো অসম্ভৱ, তথাপিতো অন্তৰাত্মাই কয় আমাক নিশ্চয় মুখটো দেখিবই নে? সেইদিন আহিব মহাৰাজ, কেতিয়া কৈ আহিব? এইবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো, অস্থিৰ হৈ পৰো মহাৰাজ। কিমান যে বিদ্যাপীঠ কৰিছো কেনেকৈ বুজাম মন্ত্ৰীবৰ? বুজো মই আপোনাৰ অন্তৰৰ মন, বুজিব উদ্বেগৰ কাৰণ
মহারাজ মহাদেব হইতে হবে আপনি উত্তর চিন্তা করি পরিবার চিন্তা করক অযোধ্যার পুত্র হরিশ হত হত প্রজার কথা কি হল মন্ত্ৰী মোৰ প্ৰিয় প্ৰজাজনৰ কিবা সংকটে তেওঁলোকক কৰিছে নেকি জুনুকা জয় মহারাজ মন্ত্ৰী সুজনা পুতলা শস্য শ্যামলা এই অযোধ্যা আজি মৰুভূমিত পৰিণত হবলৈ আৰু বেছি পৰ নাই মহাৰাজ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ কি মন্ত্ৰী মহাৰাজ বিশেষকৈ দক্ষিণ প্ৰান্তত প্ৰজাগণে অন্নৰ অভাৱত পৰি আজি অযোধ্যা ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ কলে মন্ত্ৰী মহাৰাজ দক্ষিণ অযোধ্যাত আজি কেনেকুৱা অৱস্থা হয় মহাৰাজ মহামন্ত্রী ভূমন্ডর কথা একেবারেই হসা মহারাজ নখৰ আজি আজি প্ৰজাজনৰ কথাটো দূৰৰেই কথা এজন আজি দক্ষিণ অযোধ্যা শুনিব নোপোৱা কোনো পক্ষীৰো না সকলোৱে তোমাক ধিক্কাৰ দিছে মহাৰাজ সকলোৱে তোমাক ধিক্কাৰ দিছে সকলোৱে তোমাক ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনৰ কাৰণে ৰাজা অতি শীঘ্ৰে ইয়াৰ কিবা ব্যৱস্থা কৰা ৰাজা নহ'লে তুমি অযোধ্যা নামৰ শ্মশানৰহে গৰাকী হ'বা কি কলে দেৱকী ৰাজা জনমভূমি ত্যাগ কৰিছে মোৰ প্ৰিয় প্ৰজাজনে ত্যাগ কৰি প্ৰচুৰ প্ৰতিভাৱে ধিক্কাৰ দিছে এই ৰজা দখলত মই কি কাৰ্য কৰিছো মত্ত হৈ বিষয়ৰ উদ্বিগ্ন হৈ মই সন্তানৰ চিন্তাত নিজ সন্তান প্ৰজাজনক মই কৰিছো অৱহেলা নাই দেৱকী ৰাজন এয়া মই উচিত প্ৰতিকাৰ কৰিম নিছা সেয়ে দেৱৰ্ষি মন্দিৰ ত্ৰিকালৈকে আপুনি নাৰায়ণ মাত্ৰ কৃপা কৰি ব্যক্ত কৰক মোক কি বা হেতু অনাবৃষ্টি আজি অযোধ্যা ৰাজ্যত হে মন্দিৰ দেৱৰ্ষি ইন্দ্ৰৰ অভিন মেঘগণে কিবা হেতু কৰা নাই বৃষ্টিপাত অযোধ্যা ৰাজ্য তাৰ কাৰণহে কিন্তু আমি বুজি নাপালো মন্দিৰ শুনা ৰাজা দিওঁ মই তোমাক এই গীতবাণী কম দেৱকী প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্ত দক্ষিণ প্ৰান্ত ভূটান প্ৰজাজনৰ মাজত অগ্ন দান কৰাগৈ তাৰ পাছত তুমি অমৰাৱতীপুৰে গমন কৰি ইৰেলেণ্ড ঘূৰাগৈ ইয়াৰ কাৰণ উত্তম দেৱকী আছে তোমাৰ দুবাহুত অজস্ৰ শক্তি ৰাজন পাৰিবা তুমি ইন্দ্ৰক সন্মুখ ৰণত পৰাজিত কৰি পুনৰ বৃষ্টিপাত কৰোৱা অযোধ্যা ৰাজ্য আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমে যাম মই মোৰ ৰজাৰ মাজলৈ প্ৰদান কৰিম মই অন্ন বস্ত্ৰ মোৰ ৰাজভঁৰালৰ পৰা আৰু প্ৰজাজনক ৰাখিম জীৱন তাৰ পাছত মই চাম ভালদৰে কিবা দৰে দেৱেন্দ্ৰই বৃষ্টিপাত নকৰে নিৰে অযোধ্যা ৰাজ্য দেৱকী ৰাজন দুবাহুত আছে মোৰ অসীম শক্তি বলয়নি ধুমুহা বুৱাই অমৰাৱতীপুৰে ভাগ্যকৰণ দেৱতাক বৃষ্টিপাতৰ হেতু নাৰায়ণ সেই দেৱকী
দেখো নিজের মতোই অযোধ্যা পর্যা রাজা হবে হই আপনার শরণ জয়সে পরিবার কল্যাণ ভব পুরো রাষ্ট্রকে বাস করো অযোধ্যারে বারুদাস বারু মন্দিগণ আমি তেন্তে এতিয়া বিদায় হে মাগিল যাও হরিত হরণ নয়াজি দুজনে হরির চরিত্র সর্বন কীর্তন করে 우리나라 돈이 মই মহারাজ বড় জামানিয়ে দিয়া অযোধ্যার দক্ষিণ প্রান্তে বলো মহারাজ